আজি মই তোমালোকক গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হৈ যোৱা প্ৰি বৰ্ড এক্সামৰ মেথামেটিক্সৰ যিটো পেপাৰ আছিল পেপাৰটো সলভ কৰি দিবলৈ গৈ আছোঁ তোমালোকে চাই যোৱা ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা 3√8 + 3√27 + 3√64 মান কি হ'ব এইটো একেবাৰে ইজি কুৱেশ্যন দিছে এইটো 8 তোমালোকৰ কি আছিল 2ৰ তোমালোকৰ কিউব আছিল তাৰপিছত তোমালোকৰ 27 হৈছে 3ৰ কিউব আৰু 64 হৈছে 4ৰ কিউব গতিকে গোটেইকেইটা প্লাছ কৰিলে কিমান হৈ আছে 9 গতিকে তোমালোকৰ এইটো ডি অপশ্যন শুদ্ধ হৈ যাব বুজি পাইছে নিশ্চয় একেবাৰে ইজি হয় কুৱেশ্যন নম্বৰ 2 চোৱা উক্তি এ ঘনকেটাৰ আয়তন তোমালোকৰ দিয়া আছে 1.728 ঘন সেমি আৰু ইয়াতে যুক্তি কৈছে ঘনকটোৰ দৈৰ্ঘ্য হ'ল 1.2 সেন্টিমিটাৰ মানে ইয়াতে কৈছে ঘনকেটাৰ আয়তন যদি 1.728 ঘন সেমি হয় তো ইয়াৰ দৈৰ্ঘ্যটো হৈ যাব তোমালোকৰ 1.2 কিমান দূৰ সত্য এইটো আমি প্ৰমাণ কৰি চাম তো তোমালোকে পঢ়িছিলা ঘনকৰ আয়তনৰ ফৰ্মুলা কি আছিল বাহু কিউব বা তোমালোকে এইটো এ কিউব লিখিব পাৰা কিমান দিয়া আছে 1.728 সেন্টিমিটাৰ কিউব তো ইয়াৰ পৰা অকল এ লাগে মানে এটা বাহুৰ দৈৰ্ঘ্য লাগে তো এইটো কি হৈ যাব তোমালোকৰ এটা তোমালোকৰ 1.728 এইটো তুমি যদি এইটো ভাঙাই দিয়া তোমালোকৰ এও হৈ যাব 1.2 হৈ যাব তোমালোকে এইটো কৰি চাব পাৰা তো এইটো শুদ্ধ আছে ইয়াতে এও শুদ্ধ আছে তোমালোকৰ যেটো উক্তি দিয়া আছে উক্তিও শুদ্ধ আছে যুক্তিও শুদ্ধ আছে গতিকে কোনটো অপচন হ'ব তোমালোকৰ চোৱা তোমালোকে ইয়াতে এইটো সি অপচনত চোৱা উক্তি এ আৰু যুক্তি আর উভয়ে শুদ্ধ ব্যাখ্যা এইটো তোমালোকৰ সি অপচন শুদ্ধ হৈ যাব নিশ্চয় বুজি পালা কোৱেশ্চন নম্বৰ 3 চোৱা 0.4 টাইম 0 64 প্ৰামাণিক ৰূপ হল একেবাৰে ইজি কোৱেশ্চন দিছে এইটো প্ৰামাণিক ৰূপ তোমালোকে শিকিছিলা সংখ্যাটো কিমান দিয়া আছে 0. অপচন চাবা নালাগে পিছত চাবা 0.4টা 0 আছে 64 দিয়া আছে এইটো প্ৰথমতে প্ৰামাণিক ৰূপত লোৱা কি হয় কেনেকৈ আছিল প্ৰথমতে সংখ্যাটো লিখা 64 তাৰ পিছত দশমিকৰ পিছত কেইটা শূন্য আছে 4টা গতিকে 10 to the power -4 তাৰ পিছত ইয়াতে চোৱা প্ৰথম যেটো সংখ্যা আছে এই সংখ্যাটো 1 আৰু 10ৰ ভিতৰত থাকিব লাগিব তোমালোকে পঢ়িছিলা আগত ঠিক আছে তো ইয়াতে 1 10ৰ ভিতৰত থাকিব লাগিলে দশমিক কত দিব লাগিব ইয়াতে মানে 6.4 হৈ যাব এইটো তো ইফালে সংখ্যাটো কমিল গতিকে ইফালে বাঢ়ি যাব মানে এক ঘৰ বাঢ়ি যাব 10 to the power 4 আছিল এক ঘৰ ইয়াতে কমিল গতিকে এইটো 10 to the power 4 আছে 1 প্লাস কৰিলে কিমান হৈ যাব 10 to the power 5 6.4 into 10 to the power -5 কত আছে এটা তোমালোকৰ এ অপচন শুদ্ধ হৈ যাব নিশ্চয় বুজি পালা কোৱেশ্চন নম্বৰ 4 চোৱা 169 আৰু 196 ৰ মাজত থকা স্বাভাৱিক সংখ্যা হল ইয়াতে হিসাব কৰিব নালাগে তোমালোকৰ এটা ফৰ্মুলা আছিল 169 আৰু 196 ৰ মাজত থকা স্বাভাৱিক সংখ্যা উলিয়াব দিছে তোমালোকে এটা ফৰ্মুলা পাইছিলা যে n² আৰু এটা কি আছিল তোমালোকৰ n + 1 হোল স্কয়াৰ এইটো এটা ফৰ্মুলা আছিল নিশ্চয় পাইছা তোমালোকে ইয়াতে 169 মানে কাৰ স্কয়াৰ আছিল এটো 13 ৰ স্কয়াৰ নিশ্চয় তোমালোকে জানা তাৰ পিছত n + 1 13 + 1 স্কয়াৰ এটো ফৰ্মুলা পাইছিলা নে নাই তো এইটো হৈ গল তোমালোকৰ 13 ৰ স্কয়াৰ এইটো হৈ গল তোমালোকৰ 14 ৰ স্কয়াৰ তো ইয়াৰ মাজত সদায় টুৱাইস n সংখ্যক স্বাভাৱিক সংখ্যা থাকে তোমালোকে পাইছিলা তো ইয়াতে তোমালোকৰ কি হৈ যাব টুৱাইস n ৰ মান কিমান n মানে হৈছে তোমালোকৰ 13 2 into 13 কিমান হৈ যাব 26 কত অপচন আছে এটো তোমালোকৰ সি অপচন শুদ্ধ হৈ যাব কোৱেশ্চন নম্বৰ 5 চোৱা 1 ৰ পৰা 5 লৈ সকলো সংখ্যাৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হল ইয়াতে কি কৈছে আটাইতকৈ সৰু সংখ্যা উলিয়াব দিছে মানে কি উলিয়াব লাগিব তোমালোকে পঢ়িছিলা লসাগু মানে কি আছিল লঘিষ্ঠ সাধাৰণ গুণিতক আৰু তোমালোকে পঢ়িছিলা গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক এটা আছিল গুণিতক এটা আছিল উৎপাদক ইয়াতে সৰু কোৱাৰ লগে লগে তোমালোকক লসাগু উলিয়াব লাগিব ঠিক আছে 1 ৰ পৰা 5 লৈ কৈছে কেতিয়াবা 1 ৰ পৰা 10 লৈ কব এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰতিবাৰে আহিয়ে থাকে তোমালোকৰ প্ৰি টেষ্টতো আহে ফাইনেলতো আহে তোমালোকৰ এনেকুৱা যেটো প্যাটাৰ্ন আছে প্যাটাৰ্নবিলাক চাই যাবা তো 1 ৰ পৰা 5 লৈকে তোমালোকে যদি এলসিএম ওলাই দিয়া লসাগু ওলাই দিয়া ইয়াৰ আনসাৰটো ওলাই যাব ওলাই মই দেখুৱাইছো তোমালোকক আটাইতকৈ সৰু বুলি কৈছে গতিকে তোমালোকৰ লসাগু হ'ব তো 1 ৰ পৰা 5 লৈ কিহেৰে ভাগ যায় আছে 2 এৰে এবাৰ যাব
তিনিবাৰ যাব, দুইবাৰ যাব, 5 থাকিব এইটো। গোটেইখিনি পূৰণ কৰা 2 × 3 × 2 × 5 কিমান হৈ আছে এইটো 60 ক'ত অপশ্যন আছে তোমালোকৰ এইটো এ অপশ্যন শুদ্ধ হৈ যাব। বুজি পালা নিশ্চয়। কোৱেশ্চন নম্বৰ 6ত কি কৈছে চোৱা, দুটা অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় কি হ'ব পাৰে? পৰিমেয়, অপৰিমেয়, পৰিমেয় বা অপৰিমেয়, সংজ্ঞাবদ্ধ নহয়। আমি প্ৰমাণ কৰি চাম। কি বুলি কৈছে? দুটা অপৰিমেয় সংখ্যাৰ যোগফল, মই এটা অপৰিমেয় সংখ্যা ধৰিছোঁ √2, যোগফল আৰু বিয়োগফলৰ কথা কৈছে। এইটো প্ৰথমতে আমি প্লাছ কৰি চাম। এইটো প্লাছ কৰিলে কিমান হৈ আছে 2√2। কি পাইছোঁ এইটো আমি? এইটো পালোঁ তোমালোকৰ √2 কি অপৰিমেয়, এইটো পালা তোমালোকে অপৰিমেয়। ঠিক আছে। আকৌ এইটো বিয়োগফল বুলি কৈছে, এইটো মই বিয়োগ কৰিছোঁ। কিমান পাবা এইটো 0। 0টো কি সংখ্যা? পৰিমেয় সংখ্যা। গতিকে এবাৰ কি পালা? এবাৰ পৰিমেয় পালা, এবাৰ অপৰিমেয় পালা। পৰিমেয় আৰু অপৰিমেয় বুলি কি বুলি কয়? বাস্তৱ বুলি কয়। বাস্তৱ সংখ্যা হ'ব। গতিকে তোমালোকৰ বাস্তৱ দিয়া নাই, পৰিমেয় আৰু অপৰিমেয় দিয়া আছে। গতিকে তোমালোকৰ চি অপশ্যন শুদ্ধ হৈ যাব। নিশ্চয় বুজি পালা। কোৱেশ্চন নম্বৰ 7 চোৱা, আটাইতকৈ সৰু যৌগিক সংখ্যাটো 2। একদম মিছা কথা, এইটো অশুদ্ধ। কাৰণ আটাইতকৈ সৰু যুগ্ম সংখ্যাটো শুদ্ধ, এইটো ঠিকে আছে। প্ৰথমটো মানে যিটো উক্তি দিয়া আছে, উক্তিটো অশুদ্ধ, আৰু যিটো যুক্তি দিয়া আছে, যুক্তিটো শুদ্ধ। কোনটো অপশ্যন আছে চোৱা, মানে তোমালোকৰ ইয়াতে এ অশুদ্ধ হ'ব আৰু শুদ্ধ হ'ব। ক'ত আছে? এ অশুদ্ধ কিন্তু যুক্তি আর শুদ্ধ। তোমালোকৰ এইটো চি অপশ্যন হৈ যাব। কোৱেশ্চন নম্বৰ 8 চোৱা, ধ্ৰুৱক বহুপদ এটাৰ মাত্ৰা। ধ্ৰুৱকৰ বহুপদৰ মাত্ৰা বুলি কৈছে। যিকোনো এটা ধ্ৰুৱক লোৱা, মই কিমান লৈছোঁ এইটো 5 লোৱা হৈছে। মানে কি এইটো ইয়াৰ যদি মাত্ৰা লিখা কেনেকৈ লিখিব লাগিব? 5x⁴0। এইটো x⁴0 মানে কিমান? 5 × 1 মানে সংখ্যাটো যাতে চেঞ্জ নহয়, 5এ থাকিব। এইটো 10 যদি লৈছা কিমান হ'ব? 10x⁴0 = 10 × কিমান হৈ যাব? 1। সংখ্যাটো আগতটোৱে থাকিব। তো ইয়াৰ মাত্ৰা সদায় কি হৈ আছে? 0 হৈ আছে। তো তোমালোকৰ ধ্ৰুৱক বহুপদ এটাৰ মাত্ৰা সদায় 0 হয়। এইটো তোমালোকে মনতে ৰাখিবা। ঠিক আছে। ধ্ৰুৱক বহুপদ এটাৰ মাত্ৰা সদায় 0 হয়। এই অপশ্যন শুদ্ধ এইটো। কোৱেশ্চন নম্বৰ 9 চোৱা, যদি 2x + 3y = 5, 4x + ky - 10 = 0 সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকে, তেন্তে k এর মান হ'ব। একেবাৰে ইজি কুৱেশ্চন, তোমালোকে এইবিলাক পাই আহিছে, তোমালোকে নিজে কৰিব পাৰিবা। তথাপি মই তোমালোকক কৰি দিছোঁ। তোমালোকে কি দিয়া আছে? 2x + 3y = 5, আৰু তোমালোকৰ কি আছে 4x + ky - 10। তোমালোকৰ ফৰ্মুলা কি আছিল? a1/a2 b1/b2। a1 কিমান আছে? 2/4। b1 তোমালোকৰ কি আছে? অসীম সংখ্যক সমাধান থাকিব বুলি কৈছে। তোমালোকৰ 3 কিমান আছে? k আছে। এইটো চোৱা ডাইৰেক্ট কাটাকাটি যাই আছে। একবাৰ যায়, দুইবাৰ যায়। তোমালোকৰ k এর মান কি হ'ব? এইটো বজ্ৰপূৰণ কৰি দিয়া। k × 1 k হৈ যাব, 2 × 3 = 6। k এর অপশ্যন 6 ক'ত আছে চোৱা। 6 কোনটো অপশ্যন আছে? তোমালোকৰ চি অপশ্যন শুদ্ধ হৈ যাব। 10 নম্বৰটো চোৱা কি কৈছে, y = 2x + 3 লেখডালে x অক্ষক ছেদ কৰা বিন্দুটোৰ স্থানাংক। মানে ইয়াতে x অক্ষক ছেদ কৰিছে বুলি কৈছে। x অক্ষক যদি ছেদ কৰে, ইয়াতে y এর মানটো সদায় 0 হৈ যাব। তো এইটো আছে তোমালোকৰ x এর মান, এইটো y এর মান, এইটো নহ'ব। y এর মান ইয়াতে -3/2 আছে। সেকেন্ডটো y এর মান 3/2 আছে, এইটো নহ'ব। তোমালোকৰ এই দুটাৰ ভিতৰত এনসাৰ হ'ব। ঠিক আছে। ইয়াতে ডিটো হ'ব লাগে। ঠিক আছে, মই ইয়াতে বহাই চাইছোঁ। ইয়াতে 10 নম্বৰটো চোৱা, সমীকৰণটো কি আছে? y = 2x + 3। y এর মানটো 0 হ'বই লাগিব, যেহেতু x অক্ষক ছেদ কৰিছে। y = 0 হৈ যাব। x এর মান যদি মই এইটো তোমালোকৰ কি আছে -3/2 -3/2 বহাই দিওঁ +3, 2 কেনসেল হৈ আছে, কিমান হৈ যাব? 0 = 0। এইটোই হৈ যাব তোমালোকৰ ডি অপশ্যন শুদ্ধ। ইয়াতে 11 নম্বৰ কুৱেশ্চনটো ভুল আছে। এইটো লেখ নহয় বুলি দিয়া আছে, এইটো হয় হ'ব। ঠিক আছে। তলৰ কোনটো এটা দ্বিঘাত বহুপদৰ লেখ নহয়? ইয়াতে ডাইৰেক্ট বুজি পাবা। এইটো এক্সৰ কত কটা নাই, গতিকে ইয়াৰ মান কিমান? এক্সৰ মান দ্বিঘাত বহুপদৰ কথা কৈছে। দ্বিঘাত বহুপদ হ'বলৈ এক্সৰ যিটো পাৱাৰ হয়, পাৱাৰটো 2 হ'ব লাগিব। এইটো 0 হৈ যাব, এইটো নহ'ব। এইটো এক্সত কিমান ঠাইত কাটিছে? 1 2 3 ঠাইত কাটিছে, এইটো ত্ৰিঘাত হৈ যাব, এইটো নহ'ব। এইটো এটা ঠাইত কাটিছে, এইটো ৰৈখিক হ'ব, এইটো নহ'ব। তোমালোকৰ ডি অপশ্যন হৈ যাব। 1 2 ঠাইত কাটিছে, গতিকে এক্সৰ পাৱাৰ কিমান হৈ যাব? 2 হ'ব। গতিকে তোমালোকৰ ডি অপশ্যন শুদ্ধ।
তোমালোকে 12 নম্বৰটো চোৱা যদি 5 আৰু 2 এটা বহুপদৰ দুটা শূন্য হয় তেন্তে বহুপদটো হ'ব মানে ইয়াতে আলফা আৰু বিটাৰ মান দিয়া আছে কৈছে তেন্তে বহুপদটো কি হ'ব ইয়াতে চাৰিটা অপচন দিয়া আছে কোনটো হ'ব মই ইয়াতে বহাই চাইছো তোমালোকৰ বহুপদৰ ফৰ্মুলাটো কি আছিল x² - আলফা প্লাস বিটা x প্লাস কি আছিল আলফা বিটা বহাই চোৱা x² আলফা কিমান আছে 5 প্লাস 2 x হৈ যাব আলফা মানে 5 * 2 তো x² এটো কিমান হৈ যাব 7x + 10 কোনটো আছে x² - 7x + 10 কোনটো অপচন আছে এটা তোমালোকৰ সি অপচন উত্তৰ হৈ যাব বুজি পালা নিশ্চয় 13 নম্বৰটো চোৱা দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে আমি লিখি লৈছো এটো তোমালোকৰ 13 নম্বৰ দুটা সংখ্যা এটা x ধৰা হৈছে আৰু এটা y ধৰা হৈছে ঠিক আছে এমসিকিউ যেহেতু শর্টকাট কৰি দিছো পাৰ্থক্য মানে x - y কিমান বুলি কৈছে দুটাৰ পাৰ্থক্য 26 দিয়া আছে এটো 1 নম্বৰ দিয়া আৰু এটা আন্তৰ 3 গুণ হলে মানে x = কিমান হৈ যাব 3y এটো 2 নম্বৰ দিয়া 3 গুণ হলে সৰু সংখ্যাটো কি মানে সৰু সংখ্যাটো তোমালোকে x বুলি ভাবা x ৰ মান উলিয়াব দিছে y ৰ মান দিয়া আছে দুটাৰ পাৰ্থক্য 26 দিয়া আছে আৰু এটা আন্তৰ 3 গুণ বুলি কৈছে সৰু সংখ্যাটো হ'ব একেবাৰে ইজি তোমালোকে এইবিলাকে পঢ়ি আহিছে ইয়াতে চোৱা x + y = 26 আৰু তোমালোকৰ 3 গুণ বুলি কৈছে x = কিমান হৈ যাব 3y এটো তোমালোকে এনেকৈ লিখিব পাৰা x - 3y = 0 তোমালোকে বহুত কিটা নিয়ম পাইছিলা অপনয়ন পদ্ধতি প্ৰতিস্থাপন পদ্ধতি বজ্ৰগুণন পদ্ধতি যেটো তোমালোকে ভাল লাগে তোমালোকে এটো সলভ কৰি দিয়া এটো মই 2 নম্বৰ দিছো ঠিক আছে তো এটোৰ পৰা এটা মাইনাস কৰি দিয়া অপনয়ন পদ্ধতি যদি কৰা = 26 এটো কিমান হৈ যাব এটা হৈ যাব তোমালোকৰ x - 3y = 0 এই দুটা ক্যান্সেল হৈ যাব এটো প্লাসৰ হ'ব কিমান হৈ যাব 2y = 26 এটো কাটি দিলে 13 কত আছে চোৱা তোমালোকৰ 13 आंसर হ'ব প্লাসৰ 13 তোমালোকৰ এ অপচন শুদ্ধ হৈ যাব 13 ৰ 14 নম্বৰ চোৱা px = qy + r = 0 লেখডালে মূলবিন্দুৰ মাজেৰে যাবলৈ তলৰ কোনটো শৰ্ত মানিব লাগিব মূলবিন্দুৰ মাজেৰে যাবলৈ হলে তোমালোকে পাইছিলা যে c = 0 হ'ব লাগিব তোমালোকৰ এটো হৈ যাব a এটো হৈ যাব b তোমালোকৰ এটো হৈ যাব c মানে r কত 0 আছে চোৱা আৰু বাকি দুটা not equal 0 হ'ব লাগিব এইটো তোমালোকৰ c অপচন শুদ্ধ হৈ যাব চোৱা c = 0 আছে মানে r = 0 আছে বাকি দুটা not equal আছে গতিকে c অপচন শুদ্ধ তোমালোকৰ Question number 15 চোৱা bx² + ax + c = 0 b not equal 0 বিভাজিকাটো হল এটো তোমালোকৰ ডাইৰেক্ট ফৰ্মুলাতে আছিল তোমালোকে চোৱা এটো ইয়াতে চোৱা a মানে তোমালোকৰ কি দিয়া আছে ইয়াতে সৰি b মানে কিমান দিয়া আছে এটো তোমালোকৰ ফৰ্মুলাটো কি আছিল ax² + bx + c = 0 এটো আছিল তোমালোকৰ ফৰ্মুলাটো ইয়াতে অলপ টেকনিক খাটাই দিছে b = কিমান দিয়া আছে a দিয়া আছে আৰু তোমালোকৰ b = কিমান দিয়া আছে এটো ইয়াতে b হ'ব লাগিছিল ইয়াতে ঠাইত কি দিছে a দিছে আৰু তোমালোকৰ c = c দিয়া আছে তোমালোকৰ ফৰ্মুলা কি আছিল a² - 4ac তো a মানে কিমান তোমালোকৰ = 0 আছিল a মানে তোমালোকৰ কি b² - 4 a মানে কি b c তোমালোকৰ কত আছে b² - 4 bc এইটো आंसर হৈ যাব b² - 4 bc এটা তোমালোকৰ c অপচন শুদ্ধ আজি 15টা কোৱেশ্চন সলভ কৰি দিয়া হল বাকিখিনি ইয়াৰ পিছৰ ভিডিঅ'ত দিয়া হ'ব পাৰ্ট 1 বাই 1 পাৰ্ট দিয়া হ'ব তোমালোকে সাবস্ক্ৰাইব কৰি লবা যিসকলে সাবস্ক্ৰাইব কৰা নাই ধন্যবাদ